বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে এতিয়া সময় বাজিছে 9টা খোৱাৰ পৰা উঠিছোঁ 8টা বজাত আজি অকণমান খোৱা দেৰি হ'ল ডাইৰেক্ট আজি ষ্টাৰ্ট কৰিছোঁ পাকঘৰৰ পৰাই ভিডিঅ'টো আজি মই ঘৰত অকলে আছোঁ দেহাৰ সৈতে আজি দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাই থাকিম দেহা মই কিনো কৰি থাকোঁ দিনটো ন তাই মই যেতিয়া অকলে থাকোঁ এতিয়া মেগী চেগি খাই লওঁ কি খাবা এতিয়া মেগী খাই কি কৰিবা মোৰ লগত কাম কৰিবা চবৰ ৰ'দটো কামা নাই এতিয়ালৈকে চাফ চিকুণ কৰি লওঁ এতিয়া গাড়ীখন ধুবও লাগিব বহুত লেতেৰা হৈ আছে মানে হস্পিটেল অনা নিয়া কৰা গৈ আছিলে এইকেইদিন দেউতাৰ লগত সেইটো কাৰণে তাৰপিছত দেহাক গা ধুৱাব লাগিব গা ধুৱাই ভাত খুৱাব লাগিব ভাত খোৱা কণ্টেক্ট টোপনি এতিয়া বনাবলৈ আছে ভাত তাৰপিছত আমি ভাত খাম শুই যাম ন কোনজনী উঠা দেহাক অকণমান টাইম ফুৰাওঁ আবেলি হৈছে ঘৰৰ পৰা উঠি আহিছে অকণমান টাইম ফুৰাওঁ এতিয়া আমি আহি পাই গ'লোহি ঘৰ দেহাৰ লগৰবিলাকৰ লগত অকণমান খেলিলে চাইকেল চলালে তাৰপিছত তাইও এতিয়া মনটো অকণমান ভাল লাগিলে ঘৰৰ পৰা উঠি অকণমান খেলিবলৈ পাইছে যিহেতু ঘৰত অকলে থাকে সেইকাৰণে ওলাই গ'লে কাৰোবাক লগ পোৱা যায় তো তেতিয়া খেলে আৰু অলপমান ন এতিয়া আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ বাই বাই আৰু বেলেগ এটা ব্লগত লগ পাম বাই বাই দি দিয়া বাই বাই